हेलो फ्रेंड्स, आज मैं आपनलोকৰ কাৰণে দুটা এনেকা ট্ৰিক আনিছো যেটো দি ইনষ্টাগ্ৰামৰ ফলোৱাৰ বঢ়াব পাৰিব। ঠিক আছে, প্ৰথমটো ৱেবসাইটটো এনেকা ওলাব। ৱেবসাইটৰ ওপৰত লিখা থাকিব ইউজাৰ নেমটো আপোনালোকৰ যোনটো ৰিয়েল ইনষ্টাগ্ৰাম আইডি হেতু দি দিব। ঠিক আছে, মই আপোনালোকক মোৰ ৰিয়েল ইনষ্টাগ্ৰামৰ আইডিটো দেখাই দিওঁ। মোৰ কিমান ফলোৱাৰ্স আছে। ইয়াত মোৰ পুৰা 6টা ফলোৱাৰ্স আছে। আপোনালোকে চাই যাব ভালছে। এবাৰ ৰিফ্ৰেছ কৰি পেলাই দেখাই দিছোঁ আপোনালোকক। ঠিক আছে, ইয়াত আমি এতিয়া গেট ফ্ৰী ফলোৱাৰ্ছত মাৰি দিওঁ। গেট ফ্ৰী ফলোৱাৰ্ছত মাৰি দিয়াৰ লগে লগে আমাৰ তলত এটা যোনটো ইমেইল আইডি, আমাৰ যিকোনো এটা ইমেইল আইডি দি দিলে হৈছে। যেনেকৈ মই এটা দি দিলোঁ, মোৰ কোনোবা এটা ইমেইল আইডি। ঠিক আছে, আপোনালোকে ইয়াৰ ৰিয়েল ইমেইল আইডি যোনটো ইউজ কৰি থাকে সেইটো নিদিলেও হ'ব, একো কথা নাই। আৰু তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু ভিডিঅ'টো ভালছে চাব। যদি ভিডিঅ'টো বেয়া লাগে ডিসলাইক কৰিব, আনসাবস্ক্ৰাইব কৰিব, নহলে সাবস্ক্ৰাইব নকৰিব, একো কথা নাই। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব। ঠিক আছে, আপোনালোকে যোনটো ইমেইল আইডি দিছিলে তাত এটা OTP আহিব। ঠিক আছে, OTPটো মোৰ সেইটো ইমেইল আইডিটো কৰি লওঁ মই। OTP আহিছে নে নাই। ঠিক আছে, OTPটো আহি গ'ল। গেট 10 ফলোৱাৰ্স উইথাউট লগইনটো সেইটো ইমান ইফেক্ট নকৰে, কাৰণ তাত কম ফলোৱাৰ্স দিয়ে। যোনটো এপ কইন্স কালেক্ট কৰিব লাগে তাত বেছি ফলোৱাৰ্স দিয়ে। সেইকাৰণে সেইটোৱে কৰিব লাগে। 5 মিনিট লাগে কইন্স কালেক্ট কৰিব। 5 মিনিটতে আপোনালোকৰ 50টা ফলোৱাৰ্স আহি যাব। এইটো মই আপোনালোকে যদি ফ্ৰী টাইম থাকে তেতিয়াহ'লে কৰিব পাৰে এইটো। ঠিক আছে, এইটোত কোনো ইয়াত টাইম চলাই দিছে এতিয়া। এইটো টাইমৰ ভিতৰত আহি যাব আপোনালোকৰ ফলোৱাৰ্স। মই মোৰ আইডিটো অপেন কৰি পেলাই আপোনালোকক দেখাই দিওঁ। এইটো অলপ টাইম লাগিব আৰু 9 মিনিট আছে। তেতিয়ালৈকে মই আপোনালোকক এপটো দেখাই দিওঁ। এপটো অপেন কৰিলে এনেকা ইণ্টাৰফেচ আহিব। যদি আপোনালোকে আৰবী বুজি নাপায় তেতিয়ালৈকে ওপৰত অপশ্যন আছে ইংলিছত প্ৰেছ কৰিব। ইংলিছত প্ৰেছ কৰিলে আপোনালোকৰ ইংলিছত আহিব ৱেলকাম টু ইনষ্টাগ্ৰাম আছে। তাৰপিছত শ্ব' পাৰ্মিশ্যনত প্ৰেছ কৰিব আপোনালোকে। তাৰপিছত এলাও দুবাৰ আহিব, আপোনালোকে টিপি দিব। ঠিক আছে, এতিয়া একচেপ্ট কৰিব। সৰি, মোৰ এইটো গুগল ট্ৰান্সলেটটো অপেন হৈ গ'ল। একচেপ্টত প্ৰেছ কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। ইয়াত লগইন উইথ টু ইউৰ একাউণ্ট, তাত প্ৰেছ একাউণ্টত দি লগইন কৰি ল'ব। আৰু আপোনালোকে ফেক আইডি দিব। যোনটো আইডি আপোনালোকৰ ইনষ্টাগ্ৰাম যোনটো ৰিয়েল আইডি সেইটো নিদিব দেই। ফেক আইডি দি পেলাই লগইন কৰিব। আকৌ এবাৰ কৰিছোঁ, ফেক একাউণ্ট দি পেলাই লগইন কৰিব। ইয়াত ৰিয়েল আইডিটো নিদিব। ঠিক আছে, মই ইয়াত এতিয়া লগইন কৰি লওঁ মোৰ ফেক আইডি দি পেলাই। ঠিক আছে, মই এতিয়া লগইন হৈ গ'লোঁ। ইয়াত লগইন হৈ যোৱাৰ পাছত আপোনালোকক এনেকৈ এটা ইণ্টাৰফেচ অপেন হ'ব। তাত আপোনালোকে নট নাওত প্ৰেছ কৰিব। ছাবমিট অৰ্ডাৰ নহয়, নট নাওত প্ৰেছ কৰিব। যদি ছাবমিট অৰ্ডাৰত প্ৰেছ কৰে তেতিয়াহ'লে এনেকুৱা কইন্স আহিব। ইয়াত আপোনালোকে কইন্স কিনিব লাগিব। আপোনালোকক মই এইটো নকওঁ আপোনালোকে কইন্স কিনক। কইন্স কিনিব নালাগে, আপোনালোকে ফ্ৰীত কইন্স পাই আছে। আৰু ওপৰত একো নুচুবই। ওপৰত তলত যিটো লিখা আছে অটো ফ'লত প্ৰেছ কৰিব। তলত লিখা আছে ছাইডত অটো ফ'ল', তাত প্ৰেছ কৰিলে আপোনালোকৰ নিজে নিজে কইন্স কালেক্ট হৈ থাকিব। আপোনালোকে খালি 5 মিনিট মোবাইলটো এৰি দিব। ঠিক আছে, মই ইয়াত কইন্স কালেক্ট কৰিলোঁ। যিমান আপোনালোকৰ কইন্স থাকে তিমান আপোনালোকৰ ফলোৱাৰ্স বাঢ়িব। ঠিক আছে, ইয়াত দেখাই দি আছে এতিয়া 20টা কইন্সত 10টা ফলোৱাৰ্স, 60টা 30টা ফলোৱাৰ্স।
আৰু আপোনালোকে ইয়াত কইনছ কিনিব পাৰে, ৱাই কইনছ, কিন্তু কইনছ নিকিনিব। ঠিক আছে, অৰ্ডাৰ ফৰ আদাৰ্ছ যোনটো তলত লিখা আছে তাত প্ৰেছ কৰিব। তাত প্ৰেছ কৰাৰ পিছত ইয়াত ইউজাৰ নেমটো দি দিব, যোনটো একাউণ্টত আপোনালোকৰ ফলোৱাৰ্ছ লাগে। ইয়াত মোৰ ৰিয়েল আইডিটো দি দিওঁ। এইটো মোৰ ৰিয়েল আইডি চাৰ্জ কৰি লৈছোঁ। চাৰ্জ কৰাৰ পিছত ৰিয়েল আইডিটো আহি গৈছে। তাত প্ৰেছ কৰি তাৰপিছত আমি ছাবমিট অৰ্ডাৰত প্ৰেছ কৰি দিওঁ। মই এতিয়া 20টা কইনছ দি পেলাই দিছোঁ, 10টা ফলোৱাৰ্ছ দেখাই আছে। নাজানো এতিয়া কেইটা ফলোৱাৰ্ছ আহিব। ঠিক আছে, ৰিচিভ এটা হৈছে। ঠিক আছে, মই মোৰ ইনষ্টাগ্ৰাম আইডিটো অ'পেন কৰি পেলাই আপোনালোকক দেখাই দিওঁ ফলোৱাৰ্ছ আহিছে নে নাই হা। ঠিক আছে, ফলোৱাৰ্ছ আহি আছে, ফলোৱিঙো। ঠিক আছে, 32টা ফলোৱাৰ্ছ আহিছে। মই 10টাৰ কাৰণে অৰ্ডাৰ দিছিলোঁ, ইয়াত আহি গৈছে 32টা ফলোৱাৰ্ছ আহিছে ইয়াত। আৰু কিমান জল্দি আৰু কিমানখিনি ফলোৱাৰ্ছ আহিছে। ঠিক আছে, আপোনালোকে যদি 30টা ফলোৱাৰ্ছত দিয়ে তেতিয়া তাত 100টাও আহিব পাৰে। আৰু প্লিজ ভিডিঅ'টো ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ, আপোনালোকৰ যদি কামৰ ভিডিঅ' নিচিনা লাগিছে। ঠিক আছে, মোৰ ফলোৱাৰ্ছ আছিলে 600টা, ইয়াত আহিছে 632 ফলোৱাৰ্ছ। আৰু মোৰ ইয়াত এতিয়ালৈকে আৰু আহিব আছে চাগে, ৰিচিপ্ট 1 দেখাই আছে। মোৰ ইয়াত 20 কইনছ আৰু আছিলে দেই। মই 40টা কইনছ কালেক্ট কৰিছিলোঁ, ইয়াত এতিয়া 20টা কইনছ আৰু আছে। মই সেইখিনি কইনছ আৰু ঠিক আছে, মোৰ অৰ্ডাৰ কমপ্লিট হৈ গ'ল। 32টা আহিছে মোৰ ফলোৱাৰ্ছ। ঠিক আছে, মই ইয়াৰ পৰা এতিয়া কেঞ্চেল কৰি দিওঁ মোৰ আইডিটো। এতিয়া মোৰ 20টা কইনছ আছে, ওপৰত দেখাই আছে। আকৌ মই 20টা কইনছ দি পেলাই অৰ্ডাৰ দি দিওঁ, লগে লগে 2টা অৰ্ডাৰ। ঠিক আছে, মই আৰু এটা অৰ্ডাৰ দি দিলোঁ। চুচি মাছি লৈছোঁ মানে ফলোৱাৰ্ছ, আকৌ 20টা দি দিছোঁ। এতিয়া 20 কইনছ, ছাবমিট অৰ্ডাৰ। ঠিক আছে, কংগ্ৰেচুলেশ্যন, হৈ গ'ল মোৰ অৰ্ডাৰ ছাবমিট। এতিয়া ইয়াত আপোনালোকে বেছি ল'ব পাৰে, 200টা কইনছত 100টা ফলোৱাৰ্ছ, মানে আপোনালোকে খুব বেছি 400টা ফলোৱাৰ্ছ পাব। ঠিক আছে, 632, এতিয়া 10টা ফলোৱাৰ্ছ আহি গ'ল। এতিয়া অৰ্ডাৰ দিয়াটো 646। আপোনালোকৰ ওচৰত লাইভ প্ৰুফ দেখাই দি আছোঁ মই, পিছত নকওঁ ভিডিঅ'টো ফেক। আমাৰ এইটো এনেকুৱা হৈছে, ভিডিঅ'টো কাৰণ মন দি পেলাই চাব। ঠিক আছে, 651। আপোনালোকৰ ওচৰতে মই 600টা 652টা ফলোৱাৰ্ছ পঠাই পেলাই দেখাই দিছোঁ। আপোনালোকে বুজি ল'ব, এতিয়া মই ফেক ভিডিঅ' আনো নে ৰিয়েল ভিডিঅ' আনো। ঠিক আছে ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব।